সম্ভৱ নকৰা যেনেদৰে মোৰ সমান বীৰ পুৰুষ নাই তেনেদৰে কলা পুৰুষো নাই ঢোলটো কিনি দিব লাগে মানে দেখুৱাই দিম কেনেকৈ হঠাৎ সাপ এডাল পৰি থকা যেন পাওঁ ৰছী বুলি ভাবি ল'লে হ'ল বাছ নাথাকে কাপোৰৰ ৰছী হয় মই টাকা কৰিছিলো ৰছীডাল কাপোৰ নিচিনাকে কেলে আনিছো বেলেগ মানুহ হোৱা হয় এখন ধৰি পৰিলে তোমার বুকু খুদা বলছে তুমি তাকে পূজা করব বিচারিছা তুমি বিচারিছা তোমার স্বামী ক্ষীর উন্নত করি এই বিপদের অপরাধীর ফলত মুকুটমাও শান্ত হঠাৎ বড় দুর্বল শুনে মনে হয় দেবাদিনে মহাদেবের বাহিরে ওই কামে
প্রজাপতির অনুমতি এই সম্ভব জগৎ নাই এই বিপদের হাত করে জীবনে উদ্ভাবন লক্ষ্য কোনে যদি তাই পূজার ব্যস্ত হয় বলিযোগ বলিয়া হতে বর্তমান বছর লাগি বলেছে এই সময়ছোৱাত সকলো কাম কাজ চোৱা চিতা কৰাৰ দায়িত্ব তোৰ দাবী জানি করে মোর পছন্দর বিপরীতে বই একো কাম নকর কি হল মূর্খ কি হল কি থাকিব খাদ্য বস্তু আছে না জয় শিব শম্ভু ইয়াৰ খাদ্য বস্তু আছে নে বেলেগ কিবা কিবি আছে কি দেখিব নহয় খেতি আৰু ধৰাবিলাকক বৰ বেছি জেগা নালাগে নহয় অকণমান জেগাতে যেনেকৈ পাত খাই থাকে সিহঁতৰ হাড় মূৰবোৰ ঘূৰি কৰি ৰাস্তাই ৰাস্তাই ছটিয়াই দিবলৈ নহয় সাপৰ হাড় লগাই ইয়াত বিৰত লিখাই নাথাকিবি যা বস্তু উঠাই হাড় নথকাৰ কাৰণে বাচি গ'ল নহ'লে সিহঁতৰ হাড়বোৰ ধুনীয়া ধুনীয়াকৈ উলিয়াই মালা কৰি পিন্ধি দিলোঁ এবাৰ তোমাৰ দাদাই কিমানখন নাও লৈ পৰিচয় যাবলৈ ওলাইছে আটাইকেইখনে সুকলমে উভতি আহিবনে অনন্তই পুত্ৰ সন্তানৰ সুখে দগ্ধ কৰা এই মানুহজনীয়ে সকালতে বিধৱাৰ হাত পিন্ধিব লগা নহয়তো বাবা ভোলানাথ আছে নহয় আমাক ৰক্ষা কৰিবলৈ পদ্মাৱতীটো আছে আমাক ধ্বংস কৰিবলৈ কি বোলে এনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰে জানো তাক কিয় ঘৰত সোমাই ৰাখিছো নাজানে নেকি সি তাৰ সন্তানটোৰ ককায়েকে সৰ্বনামটো প্ৰাণ দিছে এতিয়া আমাৰ বন্ধুগুৰি জীয়াই আছে কেৱল লখাই কোন ভকতৰ পদ্মাৱতীৰ কুপদৃষ্টি আহি কাৰ ওপৰত পৰে তাৰ একো ঠিক নাই তাৰপিছত বাঘৰ নেগুডালত ধৰি ঘূৰাই ঘূৰাই ইমান দূৰলৈ দলিয়াই দিলেও মেকুৰীটো আহিবোৰ গোলাপ মেকুৰী তাৰমানে মেকুৰীহে আছিলে মেকুৰী তুমিহে বাঘটো ধুই ল'ব পাৰিলা মই ভাবিছিলো কিবা এই পূজা পাৰ্বণৰ আয়োজন কৰিছে বাঘে পূজাকে বাঘটোৱে খাবলৈ নাপায় সঁচাই কিনে মেকুৰীৰ নিচিনা হ'লেও ৰখাই কলে এতিয়া বহাই দিব নালাগে কি হ'ল মোৰ নিচিনা বীৰপুৰুষ বনাব নাজানে মই কেৱল প্ৰমাণ কৰি চাইছিলো বাঘটো মোৰ সমানে সমানে দৌৰিব পাৰে নে বাঘ লগাই দিওঁ মেকুৰী মেকুৰীজনী গুৰিকেইটা নিজৰ পৰিচয় দিব লাগিছিল ঘৰৰ মাজৰ পৰা চাই দিব নালাগে নহয় মই ভয় নাখাব পাৰোঁ কিন্তু মোৰ অন্তৰ ধৰিটো ভয় খায় কথাবিলাক নুবুজে কিবা কি হ'ল অলপ সাৱধানে চলিব লাগে তুমি আমাৰ আশা ভৰসাৰ ফল আৰু আমাৰ আশাবোৰ আমি বিনষ্ট হোৱাটো দেখিছা তোমালোকে মোক লৈ ইমান কিয় ভয় খোৱা মোৰ নিজৰ সুৰক্ষা মই নিজে কৰিব জনা হৈছো তই কিমান জনা হৈছ মই বেগে তোমাৰ চকু তোমাৰ ওচৰে পাজৰে মই খেলা ধূলা কৰ কি কৰ অনুভৱ কৰিবি সেই অট্টালিকাৰ চাৰিসীমা অতিক্ৰম কৰি এইবাৰ পাছত চম্পক নগৰৰ সমস্ত দায়িত্বভাৰ মোৰ হাততে কেনেকৈ চম্ভালিব এদিন দেউতাৰ দৰে বহি পৰিচয়লৈ যাব চম্পক নগৰক এতিয়াকৈ আৰু বেছি শক্তিশালী কৰি তুলিব কেনেকৈ চম্ভালিব সেইবোৰতো একো কৰিব নালাগে কৰিব লাগিব কৰিব লাগিব সদাগৰ পুত্ৰ সময় বিকলাংগ জীৱন কটাব নোৱাৰো মোৰ শৈশৱ কৈশোৰ তোমাৰ আচলৰ তলতে খাই গৈছে কিন্তু মই মোৰ জগতটো কেনেকৈ কংক কৰিব নোৱাৰো ল'ৰাবোৰৰ দৰে ময়ো ল'ৰাৰ লগত নিজকে তুলনা নকৰিবি
বয়োজ্যেষ্ঠসকলে থিৰাং কৰিছে যে অহা পূৰ্ণিমাত চম্পকনগৰৰ বাৰ্ষিক বজাৰ ভাগ বহোৱা হ'ব। ইয়ালৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে, তাতে তুমি উৰি মুহূৰ্তলৈ বহি যাব পাৰা। মানা কৰিলে নাই কথাটো আমাৰ সীমা মাতিলে কৰিব আৰু মই সীমা অতিক্ৰম কৰি নাযাব আৰু লখাই অকলে নাথাকে নহ'ব আমিও থাকিম লগত। এইবোৰ কথা কৈয়ে এইবোৰ মোৰ যৌৱনৰ ৰংবোৰ বিসৰ্জন দি আপোনাক পাঠ্যক্ৰম সম্ভৱ নগৰত যেনেদৰে মোৰ সমান বীৰ পুৰুষ নাই তেনেদৰে কলা পুৰুষো নাই। ঢোলটো কিনি দিব পাইছে মই দেখুৱাই দিম কেনেকৈ ঢোল লাগিলে পাই এই যথামুখে আকৌ চিন্তাতে ঢোলটো বুলি কেলে বজাই মাইদালো কিবা কিমান ভোকত আছে কোন কিমান পিয়াহত আছে যেনেকৈ আপোনাৰ হাওৰি কণ্ঠস্বৰ শুনি মই অনুমান কৰিব পাৰিছে আপুনি কোনো ভোকাটোৰ ভিক্ষাৰিনী নহয়। আপুনি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছে মই নাজানো। যদি মোৰ বিষয়ে জানিবলৈ আহিছে তেন্তে কওক ন মই বেউলা যে নিয়তিৰ ওচৰত হাৰ মানিব নাজানো বৰঞ্চ নিয়তিক প্ৰত্যাহ্বান জনাইহে ভাল পায়। ভুৱা পৰিচয়ৰে বোলো আপুনি আমাৰ চোতাললৈ আহিছে নহয় আপোনাক মই সুধা মুখে নপঠি নহয় আপুনি খন্তেক অপেক্ষা কৰক মই এতিয়াই আহি আছো। Soy sabe ya tomar